চাওক, এই কথাটো স্পষ্টভাৱে আমি ক'ব পাৰোঁ যে যোৱা কেইদিনমান আগত KACৰ দুই এজন নেতৃবৃন্দই আজি GCPA নামৰ সংগঠনৰ মুৰব্বীৰ লগত, অনন্ত মহাৰাজৰ লগত মেলে মিটিঙে আমি ঘূৰি ফুৰা আমি দেখিবলৈ পাইছোঁ। আমি সঁচাকৈ যে আজি কমতাপুৰ অট'নমাছ কাউন্সিলৰ আজি যিসকল সদস্য আজি KACখনক লৈ যি ধৰণে চিন্তা চৰ্চা কৰিব লাগিছিল, কিন্তু সেই ধৰণৰ চিন্তা চৰ্চাটো বাদেই দিয়ক, আজি বেলেগ GCPA নামৰ এটা সংগঠনৰ লগত তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰি আজি আমি বিভ্ৰান্তি এটা পৰিৱেশ আমি দেখিছোঁ যে KACৰ উন্নয়নৰ নামত নিশ্চয় বিধি পথালিহে হ'ব। আৰু যাৰ কাৰণে তেওঁলোকক আমি KACৰ মাননীয় মুখ্য পাৰিষদ গকুল বৰ্মন ডাঙৰীয়াক আমি ক'ব বিচাৰোঁ, এই ধৰণৰকৈ KACৰ কিছু বিষয়ববীয়া যদি তেনেধৰণে দুই এজন বিষয়ববীয়া যদি এনেধৰণৰ কিছু বেলেগ সংগঠনৰ লগত মিতিৰালি কৰি থাকে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা লোৱাৰ কাৰণে আমি দাবী জনাম। আৰু মুখ্যমন্ত্ৰীকো আমি দাবী জনাম যে তেওঁলোকে আজি যি ধৰণে বিধি পথালি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে, আমি এইটো গৰিহণাও দিছোঁ। আৰু লগতে যে GCPA অনন্ত মহাৰাজে ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰৰ লগত কেইবালানিও বৈঠক হৈ বিভিন্ন ধৰণে কমতাপুৰ আৰু কোচবিহাৰ ৰাজ্যত বিভিন্ন কাম কাজ ইতিমধ্যেই বহু আগবাঢ়ি গৈছে। খুব কম সময়ৰ ভিতৰত কোচবিহাৰ ৰাজ্য ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে UTC দিব বুলি কৈ আছে, বিভিন্ন মাধ্যমৰ যোগে আমি দেখিবলৈ পাইছোঁ। কিন্তু আজি অতি দুখৰ বিষয় যে আজি অসমৰ আমাৰ বিভিন্ন উপচাৰণচুৰি জনগোষ্ঠীৰ সংগঠনবিলাকে আজিলৈকে কিন্তু স্পষ্টভাৱে চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা অসম গভৰ্ণমেণ্টৰ জৰিয়তে কোনো ধৰণৰ আজি বাৰ্তালাপ কৰিব পৰা নাই। আৰু যাৰ কাৰণে আমি ক'ব বিচাৰিছোঁ, অনন্ত মহাৰাজক ক'ব বিচাৰিছোঁ, আজি আমাৰ অধ্যুষিত এলেকাত আহি পেলাই তেওঁলোকে আজি বিভিন্ন ধৰণৰ সভা সমিতি গণসমাৱেশ অনুষ্ঠিত কৰাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে। গতিকে আমি বিচাৰিছোঁ যে আজি আক্ৰাচুই যি ধৰণে আন্দোলন কৰিছিল কোচ ৰাজবংশী জনগোষ্ঠীটোক লৈ কমতাপুৰৰ লগতে জনজাতিকৰণ, এই কমতাপুৰৰ দাবী যেনেকেই নহওক, কোচবিহাৰৰ দাবী যেনেকৈ নহওক সফল হ'লে তাত আমাৰ সমৰ্থন আছে। কিন্তু আজি আক্ৰাচুৰ লগত কোনো ধৰণৰ এই কমতাপুৰ বা মাৰ্জাৰ এগ্ৰিমেণ্টৰ সম্বন্ধত আমি গভৰ্ণমেণ্টৰ পৰা বা GCPAৰ পৰা আজি কোনো ধৰণৰ আমি পত্ৰ পোৱা নাই, কোনো ধৰণৰ আজি আমি এটা ব্যৱস্থা আমি পোৱা নাই, আমি জ্ঞাত নহয়। যাৰ কাৰণে আমি ক'ব বিচাৰিছোঁ, আমাৰ অধ্যুষিত অঞ্চলত আমাৰ লগত যেতিয়ালৈকে জনগোষ্ঠীটোৰ ৰাইজৰ লগত যেতিয়ালৈকে আলাপ আলোচনা, সংগঠনৰ আলাপ আলোচনা নকৰাকৈ কোনো মেল মিটিং কৰে, নিশ্চয় আমাৰ মাজত বিশৃংখল সৃষ্টি হ'ব। তাৰ কাৰণে আমি GCP কৈ দিছোঁ যাতে ইয়াত যদি মেল মিটিং কৰিব লগা হয়, আক্ৰাচুৰ লগত নিশ্চয় আলাপ আলোচনা কৰাৰ পিছতহে এই মেল মিটিং কৰিব পাৰিব, অন্যথা আমাৰ মাজত ভাতৃঘাটি যাতে সংঘাত নকৰে আমি এই কথাটো স্পষ্টকৈ কৈ দিছোঁ। যাতে প্ৰশাসনে তেওঁলোকৰ যে গণসমাৱেশ ইতিমধ্যে চিজলচুটিত আহ্বান কৰিছে, সেই গণসমাৱেশ তেওঁলোকে অনুমতি প্ৰদান যাতে নকৰে, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ, আজি প্ৰশাসনকো আমি আহ্বান জনাওঁ যাতে আমাৰ মাজত বিশৃংখলৰ সৃষ্টি হ'লে দায়ী GCP বা প্ৰশাসনে বা অসম চৰকাৰে হ'ব। গতিকে আমি এই কাৰণেই তেওঁলোকক ক'ব বিচাৰিছোঁ যাতে আমাৰ মাজত ভুল বাৰ্তা প্ৰেৰণ কৰি আমাৰ মাজত ভুল পৰিৱেশ এটা সৃষ্টি কৰি আমাৰ ৰাইজক যাতে বিপথে পৰিচালিত নকৰে। ৰাইজ সজাগ হওক, ৰাইজে সজাগ হওক যে আমি কিছুমান কথাত আমি নাচিলেই নহ'ব, আমি গোটেই কথাখিনি অংশীদাৰী হিচাপে আমিও বিচাৰোঁ যে আমিও সহযোগ কৰিব বিচাৰোঁ। কিন্তু সহযোগ কৰিব বিচৰাৰ লগতে আমাৰ লগত সকলো সংগঠনৰ লগতে আমি মত বিনিময় কৰাৰ এটা ব্যৱস্থা থাকিব লাগিব। আৰু যাৰ কাৰণে আমি এইখিনি কথা আমি সকীয়াই দিছোঁ যাতে তেওঁলোকে কোনো ধৰণৰ যাতে এনেধৰণৰ বিশৃংখলৰ সৃষ্টি নকৰে, তাৰ কাৰণে আমি সকীয়াই দিছোঁ।